নমস্কাৰ বন্ধুসকল মই বিদিশ পৰা আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি মই আপোনালোকলৈ লৈ আহিছো দুটা মেজিক ভিডিঅ প্ৰথমতে মই মেজিক দুটা আপোনালোকৰ আগত প্ৰদৰ্শন কৰি দেখুৱাম তাৰ পিছত মই কেনেকৈ কৰিছো হেকিটা দেখুৱাই দিম গতিকে আপোনালোকে মোৰ ভিডিঅটো শেষলৈকে চাই থাকক আৰু যিসকল দৰ্শকে মোৰ ইউটিউব চেনেলটো চাই আছে কিন্তু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই অনুৰোধ জনাইছো প্ৰথমতে মোৰ ইউটিউব চেনেলটো অন কৰিব তাত এটা সাবস্ক্ৰাইব বুটন দেখা পাব সেই সাবস্ক্ৰাইব বুটনটো ক্লিক কৰিব আৰু সাবস্ক্ৰাইব বুটনত ক্লিক কৰাৰ লগে লগে ৰাইট সাইডে এটা বেল আইকন থাকিব তাতো ক্লিক কৰি অল অপচনটো সিলেক্ট কৰিব ভৱিষ্যতৰ নতুন নতুন ভিডিঅ পাবৰ বাবে এটো সব মৰতলা বস্তু আছে কি নাম কয় মই নাজানো বাৰু এটো মই ক্যামেৰাত দেখুৱাই দিছো তোমালোকে দেখিছা দেখিছো এটো হোল আছে তিনটা হোল আছে আৰু এটো এটা বেগ আৰু তুমি ধৰি থাকা বেগ গোভাৰ এতিয়া মই কি কৰো এই ইয়াৰ ভিতৰত এখন কাৰ্ড এখন আছে তুমি কাৰ্ডখন উলিয়া মোক দিয়া কুইক কৰা এখন কাৰ্ড হয়নে হয়নে হয় এই কাৰ্ডখন মই কি কৰিছো মেন মই ক্যামেৰাটো জুম কৰিবা এখন মই ইয়াত ভৰাই দিছো কাৰ্ডখন দেখা পাইছা নে পাইছো দেখা পাইছা নে সবে দেখা পাইছা পাইছো এতিয়া মই কি কৰো টিডি বেগটো দিয়া বৰা আগত পৰি গৈছে বেগটোৰ ভিতৰত মই সোমাই দিলো হল এতিয়া মই ইয়াৰ ভিতৰত নাইকিয়া কৰি দিওঁ কাৰ্ডখন ইয়াৰ ভিতৰত নাইকিয়া কৰিলে ভাল নালাগিব ওপেন নাইকিয়া কৰি দিওঁ ওপেন নাইকিয়া কৰি দিওঁ ঠিক আছে ৰবা ওপেন নাইকিয়া কৰি দিম তোমালোকক তুমি এখন ধৰি থাকা এটো কাৰ্ডটো আছিল অথনি হয়নে কাৰ্ডটো আছিল 1 2 3 অলপ নাইকিয়া হৈছে ৰে এটা ৰবা এতিয়াও কথা আছে এতিয়াতো এটো কাৰ্ডখন এবা গায়ব হৈ গল দেখিছা নহয় তুমি যেটো লৈ আছা তুমি তাত চোৱাচোন কাৰ্ডখন তাত যাব লাগে এতিয়া আহক আমি ইয়াৰ এক্সপ্লেনেশ্যনটো চাই লওঁ এতিয়া মোৰ হাতত এটা বস্তু আছে এই বস্তুটোৰ এক্স্যাক্টলি নামটো কি মই নাজানো ইয়াত তিনটা ফুটা দেখিবলৈ পাইছে এটা দুটা তিনটা আৰু এখন মোৰ এটা বেগ আছে এই বেগটো এই মেজিকটো আপোনালোকক বুজাবৰ কাৰণে এজন মানুহ লাগিব মই মাতি দিছো বাৰু আসল দীপ ই মোৰ এই বেগটো ধৰি থাকিব প্ৰথমতে আমি তাক দেখুৱাম যে তাক এখন হাতত মই দি দিলো আৰু তাক অডিয়েন্সক দেখুৱাম যে এখন পুৰা সম্পূৰ্ণৰূপে ইয়াত খালি একো নাই তাৰপিছত তাক মই কম তাৰ ভিতৰত এখন কাৰ্ড আছে কাৰ্ডখন উলিয়াই মোক দিয়া আৰু সি মোক কাৰ্ডখন উলিয়াই পেলাই দিব দে আৰু মই অডিয়েন্সক লগে লগে দেখুৱাই দিম যে এইখন কাৰ্ড এতিয়া এইখন কাৰ্ড মই কি কৰিম ইয়াৰ ভিতৰত এনেকৈ সুমুৱাই দিম দেখিছেনে দেখা পাইছে আৰু সুমুৱাই দিয়াৰ লগে লগে ইয়াৰ ভিতৰত মই এইটো বস্তু ভৰাই দিম ভৰাই কাৰ্ডখন উল্টা কৰি দিম আৰু উল্টা কৰাৰ লগে লগে উলিয়াই আনিম উলিয়াই আনাৰ লগে লগে দেখিব যে কাৰ্ডখন আছে আচলতে ইয়াত কাৰ্ডখন এইখন যিখন কাৰ্ড ওলাই আছে এইখন কাৰ্ড হৈছে বেলেগ কাৰ্ড মই যেতিয়া ইয়াক এনেকৈ ঘূৰাই দিলোঁ চাওক কাৰ্ডখন ওলাই গ'ল এনেকৈ দিলোঁ নাইকিয়া হ'ল অলপ যাদু লাগিছেনে বস্তুটো এনেকৈ দিলোঁ ওলাই গ'ল এনেকৈ দিলোঁ নাইকিয়া হৈ গ'ল এনেকৈ দিলোঁ ওলাই গ'ল এনেকৈ দিলোঁ নাইকিয়া হৈ গ'ল এই কাৰ্ডখনৰ ডিজাইনটো এনেকুৱাকৈ কৰা আছে মই আপোনালোকক বুজাই দিছোঁ এইটো ধৰকচোন এখন যদি কাৰ্ড আমি ইয়াত ইমাজিন কৰোঁ এই জেগাখিনি কাটি থোৱা আছে কাৰ্ডখনৰ এই জেগাখিনি কাটি থোৱা আছে বাকি যিখিনি জেগা এই ফুটাকিটাত দেখা পোৱা যায় সেইখিনিহে ইয়াত দেখুৱা আছে গতিকে কাৰ্ডখন অৰিজিনেল কাৰ্ডখন ইয়াৰ ভিতৰতে আছে মই যেতিয়া ইয়াৰ ভিতৰত সোমাই দিলোঁ তেতিয়াই এই কাৰ্ডখন ইয়াত সোমাই গৈছে এই বস্তুটোৰ পৰা আৰু এতিয়া ইয়াৰ ভিতৰত সেই কাৰ্ডটো এনেকুৱাকৈ বনোৱা আছে গতিকে ইয়াৰো মই লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোকে পাৰচেছ কৰি ল'ব পাৰিব এতিয়া তাৰপিছত ক'ম যে মই এইটো ভৰাই দিলোঁ আচলতে ইয়াত ভৰাই পেলাই উলিয়ালোঁ এইখন কাৰ্ডহে ইয়াত সোমাইছে অৰিজিনেলখন ইয়াতে সোমাল এই কাৰ্ডখন যদি এৰি দিওঁ তললৈ সোমাই যায় আকৌ এনেকৈ দিলে আহি যায় আকৌ এনেকৈ মই এইটোৰে প্ৰেছ কৰিলে কাৰ্ডখন ৰৈ থাকে আকৌ বুহাং দিলে এৰি দিলোঁ কাৰ্ডখনো গুচি গ'ল গতিকে মই তেওঁলোকক ক'ম 1 2 3 বুলি ইফালেও এৰি দিলোঁ কাৰ্ডখন ইয়াৰ পৰা নাইকিয়া হৈ গ'ল তেওঁলোকে ভাবিব কেনেকৈ কাৰ্ডখন নাইকিয়া হৈ গ'ল আৰু মই ক'লোঁ যে এইখন ইয়াৰ ভিতৰত আছে আৰু ইয়াৰ পৰা তেওঁ উলিয়াই পেলাই চালে আৰু কাৰ্ডখন হয়তো ইয়াৰ ভিতৰত আছে গতিকে তেওঁ আচৰিত খাই গ'ল সেইটোৱে বেছি টান নহয় আপোনালোকে ঘৰত চেষ্টা কৰিব মই আকৌ কৈছোঁ এনেকৈ বুজিবলৈ অসুবিধা হ'ব পাৰে এবাৰত কিন্তু পজ কৰিব এবাৰ ভালকৈ চাব ৰিপিট কৰিব চাব তেতিয়াহ'লে নিশ্চয় বুজি পাই যাব ভিডিঅ'টা চাই কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব আৰু ভৱিষ্যতে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে সেয়াও মোৰ কমেণ্ট বক্সতে জনাব ভুল ত্ৰুটিবিলাকো দেখুৱাই দিব আৰু নেক্সট শনিবাৰে আমি আকৌ লগ হ'ম তো আজিলৈ ধন্যবাদ গুড বাই